हेलो गाइस फॉलो भी जिखिनि पारो देखुवाई जाम एते गुंती जुला है सके जुला है সকলো জনৰ কাপোৰ হয় ইয়াৰ সকলো এবাৰ মেল
এয়া আমি এয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু দেৱশ্বৰী মন্দিৰ যাম আমি মেইন গেটৰ পৰা ওলাই আহিছোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ এয়া আমাৰ ৰেডি হৈছে বাৰু এতিয়া আমি আৰু এটা মন্দিৰত যাম আপোনালোকক যিখিনি পাৰোঁ দেখাই যাম ঠিক আছে হাই গাইজ আমি দুৰ্গাপূজা মন্দিৰৰ পৰা আমাৰ চুলি ঠিক কৰি আছে তাৰ বোলে গৰম লাগিছে কাৰণে চুলিখিনি ঠিক কৰি ল'লে এতিয়া আমাৰ পাৰ্টিটো দুৰ্গেশ্বৰী মন্দিৰ পালোঁ আৰু কিমান আছে পালোঁ এইখন গেটখন দুৰ্গেশ্বৰী মন্দিৰৰ আপোনালোকক দেখুৱাই যাম ঠিক আছে পাৰ্টিটো দুৰ্গেশ্বৰীলৈ যাত্ৰা কৰিছে ইয়াতে গাড়ী পাৰ্কিং হয় আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ এয়া পৰিৱেশটো দেখিছেনে এই সৌখন দুৰ্গেশ্বৰী মন্দিৰ আমি গৈ আছোঁ হাই ক গিজিং হাই হিমানী বা এতিয়া ক'ত যাব এতিয়া ওপৰত এতিয়া আমি ওপৰত যাম হাই এতিয়া আমি দুৰ্গেশ্বৰী মন্দিৰত যাম এয়া গিজিং আহক আমাৰ এই পাৰ্টিটোৱে মেকআপ কৰি আছে মানে মন্দিৰত যাব যে কাৰণ দৌলগোবিন্দৰ পৰা আহোঁতে অকণমান মেকআপবোৰ হৈ গৈছিলে আমি গৈছোঁ আমি দুৰ্গেশ্বৰী মন্দিৰৰ পৰা আহিছোঁ এইটো আমি দুৰ্গেশ্বৰী মন্দিৰ পালোঁ এইখন হৈছে মেইন গেট আৰু এইটো হৈছে গিজিং এয়া আমাৰ গিজিং দৌৰি আছে আগে এতিয়া দুৰ্গেশ্বৰী মন্দিৰৰ গেটখন দেখিছোঁ এয়া আমাৰ পাৰ্টিটো হৈ আছে এতিয়া মই কৰিলোঁ গৈ আছে আমাৰ বহুত উঠিব লাগে নেকি দুৰ্গেশ্বৰী মন্দিৰ আমি গৈ আছোঁ দেখাই দিছোঁ দুৰ্গেশ্বৰী মন্দিৰৰ চৌঘৰটো আপোনালোকক এইখন মেইন গেট হৈছে এইটো মন্দিৰটো আমাৰ পেহী কিবা কৰিব গৈছে কিবা জমা দিব গৈছে দেখাই দিয়ক কিবা এতিয়া আমি ইয়াতে খাদ্য বিতৰণ কৰি আছে বোলে এতিয়া আমি ভোগ খাই পেলাই দুৰ্গেশ্বৰী মন্দিৰত মানে যাবলৈ ওলাইছোঁ ইমান বাৰ ৰখি গ'ল গোটেই কামটো নাযাম মন্দিৰতে আমি ভোগ খাইছিলোঁ
এইটো হৈছে দুৰ্গেশ্বৰী মন্দিৰৰ এই মন্দিৰটোত এবাৰ হ'লে আহিব এইটো দৌলগোবিন্দৰ ওচৰতে হয় উত্তৰ গুৱাহাটীত এইফালে হ'লে এবাৰ হ'লে মন্দিৰটো হেল্ল' গাইজ আজি চানডে মেইনলৈ ঘূৰিলোঁ আপোনালোকক দেখালোঁ আমি দৌলগোবিন্দ মন্দিৰ প্ৰথম গ'লোঁ তাৰে পিছত দীৰ্ঘেশ্বৰী মন্দিৰ গ'লোঁ সঁচাকৈ বহুত ভাল লাগিল মনটো সঁচাকৈ বহুত ভাল লাগিল কাৰণ আমিতো সপ্তাহতো আমাৰ ব্যস্ততাতে থকা যায় গতিকে আজি সকলোবিলাক আজি মানে এদিনে আমি ফ্ৰী হওঁ মই বা আমি গোটেইকেইজনে আৰু সেনেদৰে আজি এনজয় কৰিলোঁ বাকী আপোনালোককো দেখালোঁ আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু মোৰ দগবিলাক আঙুলাই দিব আৰু আপোনালোকে সকলোৱে মৰম দিব বাৰু এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ।